কোনো ধৰণৰ বাহ্যিকতা নকৰাকৈ আমি কিছু ল'ৰা ছোৱালী মনে মনে পঢ়াই আহিছিলোঁ। কিন্তু কথাটো হ'ল কি, এইবেলি মই যোৱাবাৰ যিটো মাদ্ৰাছাত এগৰাকী ছোৱালীয়ে তৃতীয় স্থান লাভ কৰিলে, সেই তৃতীয় স্থান লাভ কৰোঁতে তেতিয়া এখন মিটিঙত মোকো মাতিছিলে, মাদ্ৰাছাৰ প্ৰধান শিক্ষকসকল বা ছুপাৰিণ্টেণ্ডেণ্টসকল লগ লাগিছিলে। তেতিয়া সৌভাগ্যবশতঃ মোক আৰু মনুল কাক মাতিছিলে IAS অফিচত। তো সিদিনাই মই কথা দিছিলোঁ যে তেওঁলোকৰ সেই ছোৱালীজনীক যিখিনি কিতাপ কাগজ লাগিব, ৰেফাৰেঞ্চ বুক বা বহী কিতাপ, সেইখিনি মই 2 বছৰৰ কাৰণে দিছিলোঁ। তেতিয়া মই বস্তুখিনি যেতিয়া দিম বুলি গম পাইছিলে ৰফিক আলী ছাৰে, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল, তেখেতে কিন্তু মোক কথাটো ক'লে যে মনে মনে কৰাতকৈ যে এটা ছিষ্টেমত কৰিলে বেলেগকো এনকাৰেজ কৰা হ'ব, এইটো ভাল কাম হৈছে। গতিকে ভাল কামটো অনুসৰণ কৰিবৰ কাৰণে তোমাক যদি এখন প্লেটফৰ্ম দিয়া হয়, তেতিয়াহ'লে তুমি কিয় বেয়া পোৱা? মই মানে একেবাৰে বিচৰা নাছিলোঁ এনেকুৱা ৰাজহুৱা কৰিবৰ কাৰণে। আমাৰ ইছলামতো এটা কথা আছে, সোঁহাতেৰে কিবা এটা দিলে বাওঁহাতখন গম পাব নালাগে, এইটো ধৰ্মীয় কথা। কিন্তু কথাটো হ'ল কি, কিছু সময়ত সময়ৰ কাৰণে কিছু পৰিৱৰ্তন কৰিব লগা হয়। তো মই প্ৰথমবাৰৰ কাৰণে আচলতে যোৱাবাৰ খুব অনুষ্টুপীয়াকৈ এই ৰফিক আলী ছাৰৰ তাত ৰুমৰ ভিতৰতে ছোৱালীজনীক মই 2 বছৰৰ দায়িত্ব লওঁ। মই মানে আমাৰ সংগঠনটোৰ অৰ্থাৎ NGOটো আমাৰ ফেমিলি, মই এডভাইজাৰ, মোৰ ছোৱালীজনী ছেক্ৰেটাৰী, মোৰ মিছেছ হ'ল প্ৰেছিডেণ্ট। আমি আমাৰ ফাণ্ড হ'ল, মোৰ যিটো দৰমহাৰ পৰা কিবা এটা পাওঁ সেইটো আমি জমা কৰোঁ, এওঁক পকেট মানি এটা দিওঁ, তাৰ পৰা অকণমান জমা কৰে, মিছেছে অকণমান ঘৰ ভাড়া পায়, তাৰপিছত জমা কৰে। সেই হিচাপে এটা মই বাজেট লওঁ, কাক যেনেকৈ দিব পাৰোঁ। এতিয়া কথাটো হ'ল কি, এইবাৰো আমি এই স্কুলৰ 6জনী ছোৱালী আমি টাৰ্গেট কৰি লৈছোঁ, যাতে তেওঁলোকৰ যদি কিবা অসুবিধা হয় আমি যৎপৰোনাস্তি যিখিনিলে পাৰোঁ আৰু। এতিয়া অকণমান সহায় কৰি, কিছুমানে হয়তো লাজ দিবও পাৰে, কিন্তু যিখিনিলৈ পাৰোঁ আমি সামৰ্থ্য অনুযায়ী কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু সৌভাগ্যৰ কথা এইটোৱেই যে মোৰ এই কথাটো গম পাই ইতিমধ্যে আৰু কিছু টিচাৰ কিন্তু এনেকৈ ওলাই আহিছে। এইটো এটা ৰফিক আলী ছাৰে মোক ভালে কৰিলে। ইতিমধ্যে মই গম পাইছোঁ আৰু 3জনমান শিক্ষক এনেদৰে অন্ততঃ বছৰটোত এটা ষ্টুডেণ্ট মানে অসুবিধাত নপৰাকৈ যিখিনিলৈ পাৰে সহায় কৰিবৰ কাৰণে ওলাই আহিছে। গতিকে মই প্ৰথমতে মই ৰফিক আলী ছাৰক ধন্যবাদ দিছোঁ। আৰু জোৱাহিৰা মেডামে কথাটো শুনাৰ লগে লগে এটা বাক্যতি খুব ধুনীয়া কথা এটা কৈছিলে। সেই কথাটো হ'ল কি, মই আপোনালোকক এই কথাটো কনভে কৰিব বিচাৰিছোঁ। তেওঁ কৈছে যে জীৱনত যদি এজন মানুহৰ যদি চিন্তাধাৰা সলনি কৰিব পৰা হয়, গতিকে সেইটো এটা মহৎ কাম। অনলি ওৱান মেন। মই মোৰ লাইফটোত যদি এজন মানুহৰ যদি বেয়া চিন্তাৰ পৰা ভাল চিন্তালৈ আনিব পাৰোঁ বা দুখৰ পৰা যদি সুখলৈ আনিব পাৰোঁ, তেতিয়াহ'লে মোৰ জীৱনটো ছাকচেছ হোৱা বুলি ক'ব পাৰোঁ। গতিকে মেডামৰ এই কথাটো মোক আৰু এনকাৰেজ কৰিছে। গতিকে আমি ভাবিছোঁ আমি এই পৰিক্ৰমাটো আমাৰ লাহে লাহে বাঢ়ি গৈ আছে। আমি সহায় কৰা ছোৱালী ইতিমধ্যে মাষ্টাৰ ডিগ্ৰী পাৰ কৰি আহি এতিয়া DLED ইত্যাদি কৰি আছে। আমি যেনেকৈ পাৰিছোঁ কাৰোবাক হয়তো ইয়াৰলি 10,000 টকা দিব দিছোঁ, কাৰোবাক হয়তো অকল 2,000 টকা এডমিশ্যন হয় সেইটো দিছোঁ। এতিয়া আমাৰ ইংলিছ মিডিয়ামত এজনী ছোৱালী পঢ়ি আছে আমাৰ হেৰিত আণ্ডাৰত বা আমি সহায় কৰা, সেইটো এতিয়া ক্লাছ এইবাৰ 8 পালে। গতিকে ক্লাছ 1ৰ পৰা ইংলিছ মিডিয়ামতে পঢ়ি আছে। মই অকল এডমিশ্যনৰ পইচাটো দিওঁ, বহুত নহয়। 2,000 হৈছিল আগতে, 3,000 হৈছে, 4,000 হৈছে বছৰত। যাহওক বাৰু, মই কথাখিনি এইকাৰণে কৈছোঁ যে আমি যদি এনেকুৱা এটা মানসিকতা লওঁ, তেতিয়াহ'লে আমাৰ মাজত যিটো দুখীয়া মানুহ, সেই যিটো পঢ়াৰ ক্ষেত্ৰত অসুবিধা বা বিভিন্ন ক্ষেত্ৰত অসুবিধা, সেই অসুবিধাটোৰ পৰা আমাৰ কিছু মোচন হ'ব, সেই অসুবিধা দূৰ হ'ব, ফলত সমাজখন ভাল হ'ব। আৰু 2 নম্বৰ কথাটো হ'ল কি, মই এই ছোৱালীজনীক যে এই ছেক্ৰেটাৰী দিছোঁ, কাৰণটো কি হ'ল, আমি বেকা হ'লোঁ, আমি আৰু চিধা হোৱাৰ কোনো ৰাস্তা নাই। এওঁলোকৰ জেনেৰেশ্যনটোক যদি আমি ঠিক কৰিব পাৰোঁ, তেতিয়াহ'লে এখন সুন্দৰ সমাজ পাম। আমি চিধা নহওঁ আৰু, এইটো অপ্ৰিয় হ'লেও সঁচা কথা। আমাৰ যিটো মেণ্টেলিটি, আমাৰ বেলেগ ধৰণৰ মেণ্টেলিটি এটা গ্ৰ' হৈ গৈছে, আমি আত্মকেন্দ্ৰিক হৈ গৈছোঁ। আমি নিজত বাহিৰে বেলেগক কাকো চিনি নাপাওঁ। যেনেকেই নহওক ফাৰ্ষ্ট হ'বই লাগিব, যেনেকেই নহওক মোক মাটি বাৰী হ'বই লাগিব, যেনেকেই নহওক মই বেলেগক লেং মাৰো হ'লে আগবাঢ়িবই লাগিব। এই ধৰণৰ মানসিকতা আমাৰ দেশৰ শিৰে হৈ গৈছে, অপ্ৰিয় হ'লেও সঁচা কথা। আমাক সলনি কৰাৰ কোনো উপায় নাই। গতিকে আমি যদি এই জেনেৰেশ্যনটোক যদি আমি নিজেই কিবা উপায়েৰে যদি সলনি কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ এটা মহৎ কাম কৰা হ'ব। এওঁলোকৰ জেনেৰেশ্যনটো এখন সুখী সংসাৰ হ'ব, এখন সুন্দৰ পৃথিৱী হ'ব। আৰু এইটো মই অনুপ্ৰাণিত হৈছোঁ, কিন্তু আচলতে এই কথাটো মই বহুত বছৰৰ পৰা কৰিছোঁ। অনুপ্ৰাণিত হৈছোঁ কিন্তু আমিৰ খানৰ পৰা। আমিৰ খানে এখন এডুকেশ্যনেল ইনষ্টিটিউটত কথা এটা কৈছিলে, সেইটো হ'ল কি যে আমি সদায় স্কুলৰ পৰা ল'ৰা ছোৱালী অহাৰ লগে লগে কওঁ যে তুমি কিমান মাৰ্ক পালা, তুমি ভাল মাৰ্ক পাইছানে নাই।
প্ৰথম কুৱেশ্যনটো আমাৰ হয় সেইটো। কিন্তু আমি কেতিয়াও নকওঁ যে এই তুমি আজি কাৰোবাক কিবা সহায় কৰিলানে। সেইকাৰণে মোৰ ছোৱালীজনীক মই বিচাৰিছোঁ আমাৰ কাঠ পেঞ্চিল যদি এডাল দিব লাগে 3ডাল দি পঠাওঁ টন বক্সত, ৰবৰ যদি এডাল দিব লাগে 2ডাল দি পঠাওঁ। মোৰ ছোৱালী এতিয়া কোনোবাই যদি আমি আহি প্ৰথম কিন্তু এই কথাটো সোধোঁ, মোৰ মিছেছে বা মই, তুমি আজি কাৰোবাক সহায় কৰিব পাৰিলানে। এওঁ কয় আজি অমুক পৰি গৈছিল মই উঠাই দিছোঁ আব্বা। ঠিক তেনেদৰে টিফিনতো পাৰিলে আমি এটা হ'লেও বিস্কুট বেছিকৈ দিব চেষ্টা কৰোঁ, কোনোবাই কিজানি খাই অহাই নাই। মই কথাটো এইটোৱে বুজাব বিচাৰিছোঁ, সমাজখনৰ যদি এজনে যদি সিজনক অকণমান সহায় কৰে গোটেই সমাজখন সুন্দৰ হৈ যাব। কিন্তু আমি আৰু এই বুঢ়া বাঁহৰ নিচিনা, আমি বেছি ভাজ লগাব গ'লে আমি কি হৈ যাম, বেকা হৈ ভাঙি যাম। কিন্তু এওঁলোকক বেকা কৰিব পৰা খুব সুন্দৰ সুবিধা আছে। গতিকে আমি এই জেনেৰেশ্যনটোক অৰ্থাৎ 9, 10 ইত্যাদি তেওঁলোককো পৰা যাব। এই জেনেৰেশ্যনটোক যদি আমি নিজে নিজৰ ঘৰখনৰ পৰা যদি ঠিক কৰিব পৰা যায়, তেতিয়াহ'লে কি হ'ব, আমাৰ সুন্দৰ এখন সমাজ আমি পাম। গতিকে মই প্ৰথমতে আমাৰ এই NGOটোৰ যিটো উদ্দেশ্য বা এটিচিউড এই কথাখিনি কৈ ল'লোঁ। দ্বিতীয় কথাটো হ'ল কি, মই বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ জোৱাহিয়া মেডামক যে আমাৰ মাজত উপস্থিত থাকি মোৰ ছোৱালীজনীক এটা আশীৰ্বাদ দিব আজি, প্লাছ আমাক এটা এনকাৰেজ কৰিব। গতিকে এইখিনি কৈ মই প্ৰথমতে আমাৰ এই NGOটোৰ নাম হ'ল জহুৰাণ। জহুৰাণ শব্দটো মোৰ মাৰ পৰা লৈছোঁ, মোৰ মাৰ নাম জহুৰাণ। গতিকে বেলেগ আৰু শব্দ আমি লোৱা নাই। গতিকে ইয়াৰ মানে নানীয়েকৰ আইতাকৰ নাম। গতিকে মই মোৰ ছেক্ৰেটাৰী মেহেক ৰফক আমাৰ মেডামক এখন ফুলাম গামোচা